হেল্ল' গাইজ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন মিনি ব্লগলৈ। এখন হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। তো আজি আমি এটা নতুন ঠাইলৈ ওলাই যাম। এতিয়া লগৰ কেইজন আহি পাইছেহি, এজন ৰখি আছে, আমি তালৈকে গৈ থাকোঁ বোলো। লগৰজনক এতিয়া লগ পালোঁ, বলক এতিয়া আমি গৈ থাকোঁ। গোটেইকেইজনে মিলি অলপ আমি ফুচকা খাই লওঁ, পিছত আমি গৈ থাকিম আগলৈকে। এইবিলাক হৈছে এটা গাঁৱলীয়া সুন্দৰ পৰিৱেশ। পথাৰৰ মাজেৰে ৰাস্তাটোৰ দুয়োকাষে পথাৰ আৰু পাহাৰ আছে। এইটো এটা চাংঘৰ, এইটো হৈছে এটা শিৱ মন্দিৰ। এই শিৱ থানখনৰ লগতে কেইজনমান ভাইটিয়ে ইয়াতে ফুটবল খেলি আছে। সুন্দৰ লগা এটা পৰিৱেশ। তো এতিয়া আমি আহি পালোঁ নিজৰাটোলৈ। চাওক কি ধুনীয়া, ওপৰৰ পৰা পানী আহি আছে। আজিৰ ভিডিঅ'টো ইমানলৈ আছিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।